কি খবৰ আপোনালোক আশা কৰোঁ যাতে ভালে আছে আশা ধৰি এতিয়া মানে ৰেডি হৈছোঁ মানে আজি মানে বহুত ৰ'দ দি আছিলে ন এতিয়া লগৰটো আহিছে বাইক লৈ চ' এতিয়া ক'ব মানে কেনিবা মানে ওলাই যাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকুৱা লাগে চ' মানে যাম আৰু এতিয়া মই সন্ধিয়া টাইম আহিছে হৈছে ন এতিয়া মানে এতিয়া ৰ'দটো বেছি দিয়া নাই চ' এতিয়া মানে অলপমান ওলাই যাম ফুৰিবলৈ চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব চ' মানে গাইছ এতিয়া বৰ্তমান ওলাই আহিলোঁ মানে গৈছোঁ মানে ওলাই গৈছোঁ মানে কিমানটো পামগৈ কি জেগা চামগৈ এইটো মানে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই মানে গৈ থাকোঁতে গম পাম আৰু কোন ক'ত যাম মানে কি চামগৈ মানে চ' ভিডিঅ'টো চাই থাকক গৈ আছোঁ আৰু কিনি যাম ক'ত যাম এইটো নাজানো মানে গৈ আছোঁ এতিয়া ক'ত মানে কি দেখিব পাম এইটো নাজানো চ' চাই থাকক ভিডিঅ'টো চ' ইয়াৰে আমাৰ এইখিনি লোকেল জেগা হয় মানে দুয়ো কাষে পুৰা ধাননি মাজতে ৰাস্তা চ' কি মজা লাগে আমাৰ ইয়াত থাকি চ' মানে আহিব কেতিয়াবা চাওক আকাশখন কি ধুনীয়া লাগিছে চ' ইয়াৰ মানে চব ধাননি এইপিনেও ধাননি চব ধাননি চ' আমি গৈ আছোঁ এতিয়া ৰাস্তা কেইটাতে মানে ডবল ফিচাৰী এটা আছে মানে দুটা আছে ধেৰ মাছ আছে চাগে ডবল ফিচাৰী এটা আছে ইয়াতে চ' আহিলে খাব পাব বেলি ডুবুৰ আৰু দোকানতে ৰখিছিলোঁ মানে কিবা কিবি লৈ লৈছোঁ খোৱা বস্তু অলপমান খোৱা বস্তু লৈ লৈছোঁ চ' এতিয়া গৈ আছোঁ মানে অলপমান গাঁৱলীয়া ৰাস্তাত গৈ আছোঁ মানে ৰাস্তাটো ইমান ভাল নহয় কিন্তু মানে নাজাৰা খুব মজা মানে বিউটিফুল চাওক না পথাৰখন চাওক না কি মজা লাগিছে অ' মাই গড এইপিনে পাহাৰ আছে এইপিনে পথাৰ চাওক এইপিনে ইমান ধুনীয়া একদম চাহে গৈছোঁ ৰাস্তাটো চাওক না কি ধুনীয়া জেগা চাওক না অ' মাই গড চ' এতিয়া আমি এইপিনে ঘূৰিব লাগিব মানে কি জেগা চাবলৈ গৈছোঁ মানে চাই থাকোঁ এতিয়া নকওঁ মানে ভিডিঅ'টো চাই থাকিলে গম পাব কেনেকুৱা জেগাত গৈ আছে চাই মানুহবিলাক গৰু চৰু আনিলে সন্ধিয়া হ'ব মানে সন্ধিয়া হ'লেই আৰু গৰু চৰু আনিছে ঘৰলৈ গৰু আনিছে চব মানে গৰু চাব নিয়ে মানুহবিলাকে চববিলাক গৰু আনিছে ফাইনেলি আমি মানে যোনটো জেগাত আহিম বুলি ভাবিছিলোঁ সেইটো জেগাই পালোঁ মানে বিচাৰি জেগা নাপালোঁ আৰু চ' ভাবিলোঁ মানে ক'লেনো যাম এই মেথাই পাৰলৈ আহিলোঁ চ' এইপিনে বেলি ডুবুনো পাহাৰ দেখিছে নাই চ' কেনেকুৱা জেগা চাই লওক দেখ কৰি দিছোঁ চ' মানে ইয়াত আহি মানে খুব ভাল লাগিলে ছাবস্ক্ৰাইবাৰ লগ পালোঁ দুজন চাইকেল লৈ গৈ আছে ছাবস্ক্ৰাইব লগ পালোঁ মানে মোৰ ভাল লাগিছে ন মানে কৈছে ন তোমাৰ ভিডিঅ' চাই ভাল লাগে মানে তেনেকৈ মানে কৰিলে মানে মনটো কিবা একদম নিজকে ভাল লাগি যায় ন তেনেকৈ মানে ক'লে মানে ভাল লাগে ন তোমাৰ ভিডিঅ' চাই ভাল লাগে বুলি ক'লে মানে তোমাৰ ভিডিঅ' চাই থাকোঁ বুলি ক'লে ভাল লাগে ন চ' নাজাৰা চাওক মাথাইটো অলপমান তললৈ নামি পিনে আপোনালোকক নাজাৰা দেখাম চ' নামি আহিছোঁ যে মানে যেতিয়া মানে বানপানী হয় বাৰিষা কালত যে বানপানী হয় ন তেতিয়া মানুহবিলাকৰ গৰু ম'হ কিবা কিবি ৰাখিবলৈ প্ৰব্লেম হয় ন তেতিয়া মানে ইয়াত মানে গৰু চৰুবিলাক মানে গৰু ম'হ কিবা কিবি আনে আৰু ইয়াত মানে চৰাবলৈ আনে যেতিয়া বানপানী হয় ন তেতিয়া মানে আমাৰ গাঁৱত বানপানী নহয় যেনিবা মানে বেলেগবিলাক গাঁৱত বানপানী হয় ন তেতিয়া মানে মানুহবিলাকে ইয়াতে মানে চৰাবলৈ আনে ইয়াত মানে এনেকুৱাই জেগা মজা জেগা আহি খুব ভাল লাগে মানে ন এনে সন্ধিয়া টাইমত এনেকুৱা জেগাত মানে আহি খুব ভাল লাগে ন চ' চাওক খুব মজা লাগে ন এনেকুৱা জেগাত আহি মেলি চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব জানো ইমান ভাল পাইছে নে নাই পোৱা নাজানো ন ভাল পাইছে বা বেয়া পাইছে চ' জনাব কমেণ্ট মানে ক'তো ভাল জেগা যোৱা নাই চ' আজি ইয়াতে আহিলোঁ চ' মানে বেলেগ মানে পিছলৈ মানে বেলেগ জেগাত যাম চ' আজি মানে ঘৰৰ ওচৰতে এইটো মানে মেঠাই এটা আছে চ' ইয়ালৈ আহিলোঁ ন দেখুৱালোঁ চ' কেনেকুৱা লাগিলে ক'ব লাইক কমেণ্ট কৰি দিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব মানে আগলৈ মানে ভাল ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম মানে চ' মানে আজি মানে এনেই অলপমান ওলাই আহিলোঁ আৰু সেইকাৰণে চ' দেখুৱাই দিলোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব
এতিয়া ঘৰতে যাম আৰু সন্ধিয়া হৈ আহিলে ন চ' ঘৰত যাম। এইটো মোৰ লগৰটো সিও ভিডিঅ' বনাইছে। চ' ফাইনেলি এতিয়া মানে ঘৰলৈ গৈ আছোঁ। অলপ দেৰিমান থাকিলোঁ। চ' এতিয়া ঘৰলৈ গৈ আছোঁ। ইয়াত ধুনীয়া ধুনীয়া ছোৱালী দেখিছে নাই? চ' ঘৰলৈ গৈ আছোঁ এতিয়া। মা গৰু দেখিছে নাই? গৰু ৰাস্তাই দিব মন নগ'ল। হাই নামাতে যেন খেলা মাতিছিলো না ভাত খাই দিছিলে। চ' গাইছ এতিয়া মানে ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো ভাবিলোঁ ইয়াতে শেষ কৰি দিওঁ। চ' ইয়াৰ পৰা শেষ কৰি ভিডিঅ'টো চাই কেনেকুৱা পালে মানে জনাব কমেণ্ট কৰি, আৰু লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ অলপমান কৰি দিব পাৰিলে। চ' কেনেকুৱা লাগিলে ক'ব। মানে আজি জানো মানে বিশেষকৈ একো নাই ভিডিঅ'টোত। চ' যি পাৰিলোঁ দেখুৱালোঁ। এনেই ফুৰিব আহিছিলোঁ ন, সেইকাৰণে দেখুৱালোঁ। চ' টিলেন টাটা বাই বাই। লগ পাম এতিয়া নতুন ব্লগৰ লগত। টিলেন টাটা বাই বাই।